নমস্কাৰ বন্ধুসকল, মই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু জানেই আপোনালোকে যে এতিয়া ৰাসৰ বতৰ, অসমৰ বিভিন্ন ঠাইত এতিয়া ৰাস অনুষ্ঠিত কৰি থকা হৈছে। মই থকা ঠাই অৰ্থাৎ বৰপেটাৰ বনিয়াগুছি নামৰ ঠাইখনত ৰাস মহোৎসৱ আয়োজন কৰা হৈছে। এই ৰাস মহোৎসৱ কেনেকৈনো পালন কৰিছে আৰু কেনেকুৱানো বস্তু ইয়াত দেখিবলৈ পাওঁ আৰু কেনেকুৱা ধৰণৰ অনুষ্ঠান ইয়াত আয়োজন কৰা হৈছে, সেই সকলোবিলাক দেখুৱাবলৈ যত্ন কৰিম। আহকচোন আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ।
Bye.